Hello guys, আজি আমি এইখিনি জায়গাখিনিৰ নাম হৈছে হেপগুডি আৰু এইটো হৈছে আমাৰ ৰুম, ইয়াতে আমি থাকোঁ। চ' আজি আমি আপোনাৰ ইলেক্ট্ৰিক চিটিলৈ ফুৰিবলৈ যাওঁ। চ' বলক আজি আমি ইলেক্ট্ৰিক চিটিলৈ ফুৰি আহোঁ। আৰু এইটো হৈছে আমাৰ মহল্লা, চাওক বিল্ডিঙেই বিল্ডিং, গোটেই বিল্ডিঙেই। আৰু বলক আপোনালোকক ছাদৰ ওপৰৰো দৃশ্য অলপ দেখাই লৈ আহোঁ। ছাদৰ ওপৰৰ দৃশ্য, ছাদৰ ওপৰৰ দৃশ্য। এইখন হৈছে সাই বাবার মন্দিৰ আৰু এইটো ইলেক্ট্ৰনিক চিটি। আমি তালৈ যাই আছোঁ আজি। এইটো ইলেক্ট্ৰনিক চিটি দেখা পাই ইয়াৰ পৰা। চলক, আৰু এইটো মোৰ ফ্ৰেণ্ড হৰিদাস, সিও মোৰ লগত ওলাইছে। আমি একেলগে যাম, বলক। এই জাগাখিনিৰ নাম হৈছে হেপগুডি। আজি অলপ বৰষুণ দিছিলে, চব বোকা বোকা হৈছে গোটেই। আৰু ইয়াতে দেওবাৰে বজাৰ হয়, কিন্তু সদায় ইয়াতে মানুহ থাকেই। ধৰক দেওবাৰে অলপ বেছি ভিৰ হয় আৰু ইয়াত। আমি এতিয়া বাছ ষ্টেণ্ড পামেই আৰু আমি ইয়াৰ পৰা আৰু 5 মিনিট পিছতেই ইলেক্ট্ৰনিক চিটি পাম। এতিয়া আমি বাছত উঠিম, বাছ আহিলে। আমি লেডিছৰ চিটতে বহিলোঁ। কৈছিলে ড্ৰাইভাৰে যে এইটো লেডিছৰ চিট, তথাপিও আমি ক'লোঁ যে লেডিছ আহিলে আমি উঠি যাম। চ' আমি লেডিছৰ চিটতে বহি আপোনালোকৰ কাৰণে আমি ভিডিঅ' বনাই আছোঁ। মই মোবাইলেৰে ভিডিঅ' বনাইছোঁ, চ' ইমান এটা ক্লিয়াৰ নোহোৱা নাই, চ' ক্ষমা কৰিব। পালোঁ বেংগলোৰ ইলেক্ট্ৰনিক চিটি। আৰু এইটো অভাৰব্ৰিজ, এই অভাৰব্ৰিজটোৱেই বেংগলোৰ ইলেক্ট্ৰনিক চিটিত আহি পোৱাৰ উমান দিয়ে। চ' আমি নুমি গৈ আপোনালোকক আৰু ভালদৰে দেখাম। চ' শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইছ, এইটো হৈছে বেংগলোৰৰ বৃহৎ ইলেক্ট্ৰনিক চিটি, আপোনালোকে দেখা পাই আছে। আমি ভাবি পোৱা নাই ক'ত যাম, তথাপিও আমি ভাবি আছোঁ ক'ত যাওঁ। আমি ভাবিছোঁ এইফালে যাম বুলি। গাইছ, বেংগলোৰ ইলেক্ট্ৰনিক চিটি। আমি ঘূৰি আছোঁ ইলেক্ট্ৰনিক চিটিত। কাপোৰ দোকানত কি ল'বি? ভাল চাৰ্ট ল'বি। এইটো জিন্স কাপোৰৰ না? এই ঘৰত কৈ আছিলি যে ঠাইবিলাক ভালদৰে চাই ল'বি দেই। ক'ত সোমাই গৈছোঁ গলিত। এতিয়া আমি য'ৰ পৰা গৈছিলোঁ তাতে আহি পালোঁ, সেইফালে আৰু নগ'লোঁ। এয়া অভাৰব্ৰিজ, আকৌ আহি পালোঁ ইয়াতেই। এইবোৰেই, এইটো অভাৰব্ৰিজ দেখা পাইছে আপুনি। এইটো দেখা পাইছে এটা পদুম ফুলৰ নিচিনা এটা বিল্ডিং, এইটো ব্ৰিজটোৰ পিছফালে আছে। এইটো এটা আমি আগলৈ গৈ আছোঁ, চাওঁ কি আছে। আৰু এই বস্তুটো ইয়াৰ পৰা এতিয়া ভালদৰে গম পোৱা গৈছে, পদুমৰ দৰে বুলি কৈছিলোঁ যে। আমি এতিয়া আকৌ ঘূৰিলোঁ, আমি আকৌ আগফালেই গৈ আছোঁ, য'ত আমি বাছৰ পৰা নামিছিলোঁ। আপোনালোকক ভিডিঅ' বনাই দেখাম এতিয়া সিপাৰৰ ভাল ভাল দৃশ্যবিলাক। চ' আমি পাৰ হ'লোঁ ন। সিপাৰৰ পৰা আমি ইপাৰ আহিলোঁ।
এইবাৰ আপোনালোকে দৃশ্যবোৰ ভালদৰে দেখিব পাইছে। চ' শেষত গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু ভালে হওক বেয়াই হওক কমেণ্ট বক্সত জনাই যেন। আৰু মোৰ কবিতাই হওক ডান্সে হওক বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেল মনে বিচৰা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন শেষত আশা কৰোঁ সকলোৱে যেন ভালেই থাকে। আকৌ দেখাব এটা নতুন ভিডিঅ' লৈ।